নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰকাশ আৰু ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। PNRD ইতিমধ্যে চাকৰি ওলাইছে বুলি আপোনালোকে গম পাইছে। 1004টা পোষ্ট মুকলি হৈছে আৰু ইয়াৰ কাৰণে আপুনি ইলিজিবল হয় নে নহয় আৰু ইয়াৰ ডিটেইলখিনি জানিবলৈ আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু গোটেইখিনি ডিটেইল আপোনালোকক স্ক্ৰীন ৰেকৰ্ডত দেখুৱাম অলপ। বন্ধুসকল, আপোনালোকক স্ক্ৰীন ৰেকৰ্ডটোলৈ স্বাগতম জনাইছোঁ। ইয়াতে আমি এই পদবোৰৰ ডিটেইলবোৰ চাওঁ আৰু ইয়াত পদবোৰৰ নাম হৈছে, প্ৰথম পদটোৰ নাম হৈছে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ পঞ্চায়ত। ইয়াত আপোনাৰ মুঠ পদৰ সংখ্যা হৈছে 39টা আৰু চেলাৰী দিয়া হ'ব আপোনাক 14,000ৰ পৰা 60,500 টকাৰ ভিতৰত। লগতে আপোনালোকক GP দিয়া হ'ব 7,600 টকা। আৰু দ্বিতীয়টো পদ হৈছে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ WNC মানে নাজানো, মোক নুসুধিব। আৰু টোটেল ভেকেঞ্চি দিয়া হৈছে আপোনালোকক 46টা আৰু ইয়াতে পে স্কেল আগৰটোৰ দৰে একে 14,000ৰ পৰা 60,500 টকাৰ ভিতৰত। লগতে আপোনাক GP দিয়া হ'ব 7,600 টকা। তৃতীয়টো পদ হৈছে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ ছিনিয়ৰ গ্ৰাম সেৱক। এতিয়া ইয়াতে পদৰ সংখ্যা হৈছে 88টা আৰু পে স্কেল হ'ব আপোনালোকৰ 14,000ৰ পৰা 60,500 টকাৰ ভিতৰত। লগতে আপোনালোকক GP গ্ৰেড পে দিয়া হ'ব 7,600 টকা। এই গোটেই এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অৰ্থাৎ এছিষ্টেণ্ট BDO এই গোটেইকেইটা পদৰ গ্ৰেড পে আপোনালোকক 7,600 টকা কৰি দিয়া হ'ব। আকৌ 4 নম্বৰ পষ্টটো হৈছে গাঁও পঞ্চায়ত ছেক্ৰেটাৰী। ইয়াত এইটো হাইষ্ট ভেকেঞ্চি ওলাইছে 578টা। ইয়াতে আপোনালোকক চেলাৰী দিয়া হ'ব 14,000ৰ পৰা 60,500 টকাৰ ভিতৰত। কিন্তু গ্ৰেড পে সেইটো 200 টকা কম হ'ব। ইয়াত আপুনি গ্ৰেড পে দিয়া আছে 7,400 টকা। আৰু 5 নম্বৰ পদটো হৈছে টেক্স কালেক্টৰ কাম ৰোড মহৰাৰ। ইয়াতে আপোনালোকক ভেকেঞ্চি দিয়া হৈছে 243টা। ইয়াতে পে স্কেল দিয়া আছে 14,000ৰ পৰা 60,500 টকা। গ্ৰেড পে আপোনালোকক ইয়াত অলপ কম পাব বাকীকেইটা পদৰ তুলনাত, 5,200 টকা। আকৌ 6 নম্বৰ পষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু ইয়াত ভেকেঞ্চি কম আছে, মাত্ৰ 10টা। ইয়াতে আপোনালোকক পে স্কেলটো যিটো দিছে 14,000ৰ পৰা 60,500 টকাৰ ভিতৰত। ইয়াত গ্ৰেড পেটো আপুনি টেক্স কালেক্টৰতকৈ 400 টকা বেছি পাব, 5,600 টকা। গতিকে এই পদবোৰৰ ইলিজিবিলিটি জানো আহক। বন্ধুসকল, ইয়াতে আপোনালোকক কাষ্ট ৱাইজ যিবোৰ ৰিজাৰ্ভেশ্যন আছে তাৰ ডিটেইলবোৰ দিয়া আছে। ইয়াতে আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰে বা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। আগবাঢ়ো। ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকক ফাৰ্ষ্ট পইণ্টটো হৈছে আপোনালোকক ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু অৰ্ডিনেৰী ৰেজিডেণ্ট অফ আছাম মানে অসমৰ হ'ব লাগিব। আৰু ছেকেণ্ড পইণ্টটো হৈছে আপোনাৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো কাৰ্ড সেইটো ভেলিড হ'ব লাগিব। যিটো নাম্বাৰ আপোনাক এমপ্লয়মেণ্ট এক্সচেঞ্জত দিয়ে সেইটো ভেলিড হ'ব লাগিব। আৰু তৃতীয়টো পইণ্ট আপোনালোকৰ কাৰণে নহয়, যিবোৰে অলৰেডি PNRDত কণ্টেকচুৱেল বেচিছত কৰি আছে তেওঁলোকৰ বিষয়ে ইয়াতে দিয়া আছে, তেওঁলোকে জানিব। ইয়াতে এজ ৰিলেক্সেশ্যনৰ বিষয়ে জানি লওক আহক। আপোনালোকৰ মিনিমাম যিটো ইলিজিবিলিটি হয় এই পদবোৰৰ কাৰণে এপ্লাই কৰিবলৈ, সেইটো 18 বছৰ ইয়াতে দিয়া হৈছে। আপোনাৰ 18 বছৰ 1 জানুৱাৰী 2020 লৈকে আপোনালোকক 18 বছৰ হ'ব লাগিব আৰু আপোনাৰ বয়স 38 বছৰ ক্ৰছ কৰিব নালাগিব। আৰু কাষ্ট ৱাইজৰ যিবোৰ এজ ৰিলেক্সেশ্যন যিটো দিয়া হৈছে আপোনালোকক SC ST আৰু ST প্লেইন হিলছৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব আৰু OBC MOBCৰ কাৰণে 3 বছৰলৈকে
এজ ৰিলেক্সেশ্যন পাব। তাৰোপৰি 3 নম্বৰ পইণ্টটো ইয়াতে দিয়া আছে, যদি আপুনি এক্স ছাৰ্ভিচমেন হয় অৰ্থাৎ ডিফেন্সৰ পৰা যদি ৰিটায়াৰ্ড হৈ বহি আছে তেতিয়াহ'লে আপুনি 2 বছৰৰ এজ ৰিলেক্সেশ্যন পাব। 4 নম্বৰ পইণ্টত দিয়া হৈছে যে আপুনি যদি ফিজিকেলি হেণ্ডিকেপ কেটেগৰীত পৰে তেতিয়াহ'লে 10 বছৰলৈকে আপুনি এজ ৰিলেক্সেশ্যন পাব পাৰে। আৰু 5 নম্বৰ পইণ্টটো যিবোৰ অলৰেডি কণ্ট্ৰেকচুৱেল বেচিছত অলৰেডি PNRD গাঁও পঞ্চায়তত কাম কৰিছে তেওঁলোকৰ বিষয়ে দিয়া হৈছে, গতিকে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, আগবাঢ়ক। ইয়াতে আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে দিয়া হৈছে। মিনিমাম কোৱালিফিকেশ্যন আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব, যিকোনো ষ্ট্ৰীমত হ'লেই হ'ল। আৰু তাৰোপৰি যদি আপুনি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটে যিকোনো গ্ৰেজুৱেটে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ 2 নম্বৰ পইণ্টটো দিয়া আছে ইয়াতে আপুনি ইংলিছ জানিবই লাগিব। আৰু তাৰোপৰি অসমীয়া, বেংগলী আৰু বড়ো এই 3টা ভাষাৰ ভিতৰত এটা জানিব লাগিব। ইংলিছটো মাষ্ট। আৰু ফিজিকেল ফিটনেছটো আছেই বাৰু চবৰে, গতিকে আৰু ইয়াতে আপুনি দেখিবলৈ পাইছে কি কি ডকুমেণ্ট ইয়াতে লাগিব। 1 নম্বৰ লাগিব আপোনালোকক এজ প্ৰুফ অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট হ'লে হ'ব, আৰু যদি নাই তেতিয়াহ'লে আপুনি মেট্ৰিকৰ এডমিট কাৰ্ডখন দিব পাৰিব। আৰু 2 নম্বৰটো দিয়া হৈছে আপোনালোকৰ যিটো মিনিমাম কোৱালিফিকেশ্যন, অৰ্থাৎ যদি MA PhD কৰি আছে তেনেহ'লে সেইটো আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন হ'ব। আৰু যদি আপুনি গ্ৰেজুৱেট হয় তেতিয়াহ'লে আপুনি গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন আপুনি আপলোড কৰিবই লাগিব। আৰু যদি আপুনি ডিগ্ৰী কৰি আছে কম্পিউটাৰ ছায়েন্সত বা ইনফৰমেশ্যন টেকন'লজি বা তাৰ ইকুইভেলেণ্ট কিবা ডিগ্ৰী আছে তেতিয়াহ'লে আপুনি সেইটো ফালৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু 3 নম্বৰ পইণ্টটো দিয়া আছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, যিটো কেটেগৰীত আপোনালোকৰ পৰে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। 4 নম্বৰটোত দিয়া হৈছে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন কাৰ্ড আছে সেইখন লাগিব, সেইখন অৱশ্যে ভেলিড হ'ব লাগিব। আৰু 5 নম্বৰ পইণ্টটো ইয়াতে দিয়া আছে EWS চাৰ্টিফিকেট, যদি আপুনি EWS কেটেগৰীৰ কাৰণে এপ্লাই কৰিছে তেতিয়াহ'লে EWS কেটেগৰীৰ ভেলিড চাৰ্টিফিকেটখন আপুনি আপলোড কৰিব লাগিব। গতিকে বন্ধুসকল, ভিডিঅ'টো বহুত দীঘল কৰিব নোৱাৰোঁ, গতিকে ইতিমধ্যে 6 মিনিট পাৰে হ'ল চাগে ভিডিঅ'টো। গতিকে যদি বেলেগ কিবা ডিটেইল জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাব, মই নিশ্চয় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আৰু এনেকৈ ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আগলৈও পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।